গাইজ ৱেলকাম বেক টু মাই চেনেল পিয়াৰ ব্লগ। আৰু আজি এনেই সৰুকৈ এটা ভিডিঅ' বনাম। মানে আজি বিশেষ তেনেকৈ ক'তো নাযাওঁ, মানে আজি এনেই ফুৰিব যাম। তো মই এতিয়া আছোঁ হাটখোলাত, আৰু মোৰ লগ তিনিটা আছে, বৰ্তাৰীত আছে। তো তাৰ লগত একেলগে তাহাক লগ ধৰি তো সৰুপেটাৰ সিফালে ফুৰিব যাম। তো চাই থাকিব। আৰু আজি মানে এটা বেলেগ ৰাস্তা দি যাম, চিনি নাপাওঁ ৰাস্তা, মানে সোণাপুলি চিধাই যাম। তো ৰাস্তাটো ভালকৈ চিনি নাপাওঁ, তো সেইকাৰণে ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু প্ৰথম ভিডিঅ'টো মোৰ সৰুপেটাৰ পৰাই আছিল। তো আজি নাবলনীয় হ'লে হয়, কিন্তু যিহেতু এটা চিনি নাপাওঁ ৰাস্তা দি যাম, তো আপোনালোকক ভিডিঅ'টো দেখুৱাম বুলি ভাবিছোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ সোণাপুলি দি আহি আছোঁ, আৰু এতিয়া সৰুপেটা পালোঁ ইয়াৰ আহি। আৰু এইটো দেখিছোঁ কি বা দি গাড়ী চাড়ী আছে ইয়াতে, তো ৰ'ব দেখুৱাই আছোঁ। তো চাওক সেইবিলাক ডাম্পাৰ, আৰু এইখন ককলেংখন। তো গাইজ সৰুপেটাৰ পৰা আহিলোঁ, আৰু অলপমান ৰাতি হ'ল, আৰু যাতেও আমাৰ 4টামান বাজিছে। তো যাতেও দেৰি হৈছে, আৰু এতিয়া 6টা বাজিল। আৰু আপোনালোকৰ তেনেকৈ বিশেষ কোনো জেগা দেখুওৱা নহ'ল। তো যাতে ভিডিঅ' কৰি যোৱা ভিডিঅ'খনিৰ ওপৰতে সৰুকৈ এটা শ্বৰ্টকৈ ভিডিঅ' বনাইছোঁ। তো আৰু শেষত অলপমান সাহিত্যৰ কথা কওঁ। মানে ৰঞ্জু হাজৰিকাৰ এখন কিতাপ ওলাইছে, এটা দ্বীপত 5টা খবৰ নামৰ কিতাপ এখন ওলাইছে। ভাল কিতাপ, তো আপোনালোকে পঢ়িব পাৰে। আৰু কোনোবাই যদি মানে নীতি কথা শিকিব বিচাৰে, তো কুকু FM নামৰ এটা এপ আছে, তাতে হিন্দী ভাষাত নীতি শিক্ষা দিয়া হয়। তো কুকু FM নামৰ এপটো আপোনালোকে ডাউনলোড কৰিব পাৰে নীতি শিক্ষা লাভৰ বাবে। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু গাইজ ফুৰিব যোৱা ভিডিঅ'বিলাকত মানে পাৰিলে আপোনালোকক এটা দুটাকৈ সাহিত্যৰ কথা ক'ম, আৰু এপৰ কথা ক'ম শেষত। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, আৰু আন এটা ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা থাকিল। তো বাই বাই।